আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এগ পাৰাঠা। এইটো কেনেকৈ বনাই জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক। মই প্ৰথমতে দেখুৱাই লৈছোঁ ইয়াৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হ'ব। মই ইয়াতে আটা একাপ লৈছোঁ, আপোনালোকে ময়দাও ল'ব পাৰে। নিমখ ল'ম সোৱাদ অনুসৰি, মই ইয়াতে 3 ভাগৰ এভাগ লৈছোঁ সৰু চামুচেৰে। তেল লৈছোঁ 2 চামুচ ডাঙৰ চামুচেৰে, আপোনালোকে ঘি নহ'লে বাটাৰো ল'ব পাৰে। ভালদৰে মিহলি কৰি ল'ম গোটেইখিনি এবাৰ। আৰু এতিয়া ইয়াত অলপ অলপকৈ পানী দি এইটো মিহলি কৰি যাম। পানী এবাৰতে বহুত নিদিব, অলপ অলপকৈ যিমানখিনি দৰকাৰ হয় সিমানখিনি দিব। এয়া হৈ গৈছে, মোক আৰু এইটো পানী নালাগে ইয়াতে। এনেকৈ 1 মিনিটমান এইটো মাৰি ল'ম। এইটো ছফ্ট হৈ গৈছে। আৰু এতিয়া ইয়াত সৰু চামুচেৰে আধা চামুচ তেল লৈ ল'ম, এবাৰ মিহলি কৰি ল'ম। আৰু এইটো 15 মিনিটমানৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখি দিম। আৰু মই 3খন পাৰাঠাৰ কাৰণে মই 5টা কণী লৈছোঁ, আপোনালোকে 4টাও ল'ব পাৰে। আৰু এতিয়া ইয়াত মিহলি কৰিম এমুঠি ধনিয়াৰ পাত, এটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ, এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াতে নিমখ লৈ ল'ম সোৱাদ অনুসৰি। গৰম মছলা পাউডাৰ ল'ম আধা চামুচ সৰু চামুচেৰে। কাশ্মীৰ ৰেড চিলি পাউডাৰ লৈছোঁ সৰু চামুচেৰে আধা চামুচ, এইটো অপশ্যনেল হয়। এবাৰ গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। এয়া মিক্সাৰ ৰেডি হৈ গৈছে, এইটো ছাইডত ৰাখি দিম এনেকৈয়ে। আৰু 15 মিনিট হৈ গৈছে, মই ড'ফটো এবাৰ চেক কৰি ল'ম। পুনৰ এবাৰ মাৰি ল'ম এইটো অলপ টাইম। আৰু এইটো এতিয়া 3টা ভাগত ভগাই ল'ম আৰু পকাই ল'ম ঘূৰণীয়া আকাৰত। এয়া মোৰ প্ৰথমটো হৈ গৈছে। এতিয়া ইয়াতে অকণমান শুকান আটা গুড়ি নহ'লে তেলো ল'ব পাৰে আপোনালোকে। আৰু এইটো পাতল ৰুটিৰ দৰে বেলি ল'ম, যিমান পাতলকৈ পাৰে বেলি ল'ব। এয়া মোৰ হৈ গৈছে। ৰুটিখন এবাৰ উঠাই লৈছোঁ যাতে আঠা লাগি নাযায়। আৰু এতিয়া ইয়াৰ ওপৰত তেল নহ'লে ঘি নহ'লে বাটাৰ ল'ব পাৰে যিকোনো, ভালদৰে মুচি ল'ব। আৰু তাৰপিছত শুকান আটা গুড়ি নহ'লে ময়দা গুড়ি অকণমান ছটিয়াই ল'ব ভিডিঅ'টোত দেখুৱাৰ দৰে। আৰু তাৰপিছত এটা ছাইডৰ পৰা এইটো ভিডিঅ'টোত দেখুৱাৰ দৰে ভাজ কৰি যাব গোটেইখিনি। মই এইটো আপোনালোকক দেখুৱাইছোঁ ভালদৰে। এনেকৈয়ে গোটেই ৰুটিখনে ভাজ কৰি লৈছোঁ। আৰু তাৰপিছত অকণমান তেল পুনৰ মুচি লৈছোঁ। আৰু এতিয়া এটা ছাইডৰ পৰা পুনৰ এইটো পকাই ল'ম। আৰু মূৰটো এনেকৈ মাজত সোমাই চেপেটা কৰি দিম। এইটো ছাইডত ৰাখি দিছোঁ। একেধৰণে বাকীকেইটা ৰুটিও বেলি ল'ম। মই আপোনালোকক ইয়াতে 2টা পদ্ধতি দেখুৱাম। প্ৰথমটো পদ্ধতি দেখুৱালোঁ আৰু এতিয়া মই দ্বিতীয় পদ্ধতি দেখুৱাম। একেধৰণৰ তেল সানি লৈছোঁ। মই ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ঘি নহ'লে বাটাৰো ল'ব পাৰে। পুনৰ আটা গুড়ি ছটিয়াই লৈছোঁ আগৰ দৰে। আৰু এতিয়া ৰুটিখনৰ মাজৰ পৰা এটা ছাইডত কাটি লৈছোঁ। আৰু এটা ছাইডৰ পৰা আনটো ছাইডলৈকে ভিডিঅ'টোত দেখুৱাৰ দৰে পকাই যাব। মই ইয়াতে 2টা পদ্ধতি দেখুৱাইছোঁ আপোনালোকক। আপোনালোকৰ যিটো পদ্ধতি সহজ লাগে বা ভাল লাগে সেনেকৈ বনাব। এতিয়া ৰুটিখনৰ ওপৰৰ পৰা মাজলৈকে এনেকৈ চেপেটা কৰি ল'ব, অকণমান তেল সানি ছাইডত ৰাখি দিব। আৰু বাকীখনো মই এনেকৈয়ে বনাই ল'ম। এতিয়া ইয়াতে অকণমান তেল সানি ল'ম আৰু এইটো পৰঠাৰ আকাৰত বেলি ল'ম। বেছি পাতল কৰিব নালাগে, পৰঠাৰ দৰে অকণমান ডাঠকৈ বেলি ল'লে হ'ল এইটো। এয়া চাওক, মোৰ প্ৰথমখন পৰঠা হৈ গ'ল। এইখন ছাইডত ৰাখি দিম। বাকীকেইখনো একেধৰণতে বেলি ল'ম। এয়া মোৰ গোটেইকেইখন পৰঠাই হৈ গ'ল, ফ্ৰাই কৰিবৰ কাৰণে ৰেডি হৈ গৈছে। মই প্ৰথমতে গেছটো জ্বলাই লৈছোঁ আৰু এখন পেন গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। পেনখন গৰম হোৱাৰ পিছত তাত এখন পৰঠা লৈ ল'ম আৰু এইটো 30 ছেকেণ্ডমান মিডিয়াম ফ্লেমতে ফ্ৰাই কৰিম। 30 ছেকেণ্ড পিছত মই পৰঠাখন ওলোটাই ল'ম যাতে আনটো ছাইডৰ পৰা সিজি যায়। তাৰপিছত ইয়াতে মই তেল লৈ ল'ম। মই ইয়াতে ৰিফাইন তেল লৈছোঁ, আপোনালোকে ঘি আৰু বাটাৰো ল'ব পাৰে। চাৰিওফালে ভালদৰে দি দিব, ছাইডবিলাকতো দিব। আৰু কিছু সময়ৰ পিছত এইটো পুনৰ ওলোটাই ল'ম আৰু আনটো ছাইডতো মই তেল লৈ ল'ম। আৰু এনেকৈয়ে এইটো মিডিয়াম ফ্লেমত গল্ডেন কালাৰ অহালৈকে ফ্ৰাই কৰিম। মাজে মাজে এবাৰ দুবাৰ ওলোটাই থাকিব আৰু ছাইডবিলাকত তেল দিম দৰকাৰ হ'লে। এনেকৈ প্ৰেছ কৰি দিব ভিডিঅ'টো দেখুৱাৰ দৰে। এইটো গল্ডেন কালাৰ আহি গৈছে। মাজে মাজে এবাৰ দুবাৰ ওলোটাই ল'ব যাতে আনটো ছাইডৰ পৰা ভালদৰে সিজি উঠে। এইটো হৈ গৈছে, ছাইডত ৰাখি দিম। মই ইয়াতে পেনখনত এচামুচ তেল লৈ লৈছোঁ, তেলখিনি গৰম কৰি ল'ম। আৰু তাৰপিছত মই কণীৰ মিক্সাৰটো এবাৰ দিয়াৰ আগতে মিহলি কৰি ল'ম পুনৰ। আৰু ইয়াতে মই ডাঙৰ ঘূৰণীয়া চামুচেৰে 2 চামুচ লৈ লৈছোঁ। আৰু পৰঠাখনৰ হিচাপত যিমানখিনি বহল হয় সিমানখিনিটো বহলাই দিব। তাৰপিছত পৰঠাখন ওপৰত কণীটো দি দিব আৰু এনেকৈ প্ৰেছ কৰি দিব ভিডিঅ'টোত দেখুৱাৰ দৰে। ছাইডবিলাকৰ পৰা উঠাই দিব যাতে এইটো বহলি নাযায়।
আৰু এইটো এনেকৈয়ে ল' ফ্লেমত কিছু সময়ৰ কাৰণে ৰাখি দিব যাতে কণীটোৰ লগত পৰঠাখন লাগি ধৰে। এবাৰ চেক কৰিব, কণীটো যদি তলফালৰ পৰা ভালদৰে এৰি গৈছে তেতিয়াহ'লে এইটো ওলোটাই ল'ব। এয়া চাওক কণীটো ভালদৰে লাগি ধৰিছে আৰু এটা ছাইড ভালদৰে সিজি গৈছে। এতিয়া আনটো ছাইডৰ পৰা সিজিবৰ কাৰণে অলপ টাইম ৰাখি দিম। মই দেখুৱাইছোঁ দুয়োটা ছাইডে হৈ গৈছে। এতিয়া এইখন প্লেট এখনত ৰাখি দিম আৰু বাকীকেইখন পৰঠাও একেধৰণতে বনাই যাম। এয়া মোৰ 3খন পৰঠাই ৰেডি হৈ গৈছে। এয়া এক পৰঠা আপোনালোকৰ সন্মুখত ৰেডি হৈ গৈছে। আৰু ভিডিঅ'টো চাই যদি এতিয়ালৈকে ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, লগত থকা বেল আইকনটোতো ক্লিক কৰক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।